हेलो गाइस स्वागतम जनाइছো আসামিজ অনলাইন টেক ইউটিউব চেনেলৰ আৰু এটা নতুন ভিডিঅ'লৈ মই আজি আপোনালোকক দেখুৱাম আপোনালোকে এয়াৰটেল পেমেন্ট বেংকৰ পৰা আপোনাৰ মোবাইলৰ সহায়ত ইলেক্ট্ৰিচিটি বিল কাৰেণ্টৰ বিল আপোনালোকে অতি সহজে পে কৰিব পাৰে আৰু এয়াৰটেল পেমেন্ট বেংকৰ পৰা যদি আপুনি ইলেক্ট্ৰিচিটি বিল পে কৰে তেনেহলে আপোনালোকে কেশবেক পাব সো মই আজি আপোনালোকক দেখুৱাম অতি সহজে ইলেক্ট্ৰিচিটি বিল আপুনি কেনেদৰে মোবাইলৰ সহায়ত দিব পাৰে মোবাইলৰ দ্বাৰা আপুনি কেনেদৰে কাৰেণ্টৰ বিল বা ইলেক্ট্ৰিচিটি বিল দিব পাৰে ঘৰত বহি কাৰোবাৰ ওচৰত যাব নালাগে আপুনি আপোনাৰ নিজৰ মোবাইলৰ দ্বাৰাতেই আপুনি কাৰেণ্টৰ বিল দিব পাৰিব ইয়াৰ বাবে আপুনি প্ৰথমতে প্লে ষ্টৰৰ পৰা এখন এপছ ডাউনলোড কৰিব লাগিব এপছটোৰ নাম হৈছে মাই এয়াৰটেল এপ যেহেতু মোৰ এই এপছটো ডাউনলোড কৰা আছে আপুনি ডাউনলোড কৰি ল'ব ডাউনলোড কৰি আপোনাৰ মোবাইল নাম্বাৰ দি এটো লগইন কৰি ল'ব লগইন কৰাৰ পিছত আপুনি এই এপছটো ওপেন কৰি ল'ব সো প্ৰথমে মই মাই এয়াৰটেল এপছটো ওপেন কৰি লৈছো ওপেন কৰি ইয়াত যাব ইলেক্ট্ৰিচিটি বিল বুলি এটা অপচন আছে ইলেক্ট্ৰিচিটি বিলত ক্লিক কৰি ল'ব ক্লিক কৰাৰ লগে লগে এনেধৰণৰ এটা পেজ ওলাই আহিব এইটো পেজৰ আপুনি সিলেক্ট অপাৰেটৰত ক্লিক কৰি আসাম সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত আসাম পাৱাৰ ডিস্ট্ৰিবিউটৰ কোম্পানী লিমিটেড এটোত ক্লিক কৰিব কৰি আপোনাৰ কনজিউমাৰ আইডি লিখিব মই কনজিউমাৰ আইডিটো লিখি দিছো 1265094 কনজিউমাৰ আইডি লিখি আপুনি পে নাও ক্লিক কৰি দিব যেতিয়া আপুনি পে নাওত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ এনেদৰে আপোনাৰ কাৰ নামত বিলটো আছে সম্পূৰ্ণ ডিটেইলছ ইয়াত এনেদৰে শো কৰিব আপুনি চাব পাৰিব কিমান বিল হৈছে আপোনাৰ কেতিয়াৰ পৰা কেতিয়া বিল দিয়া হৈছে বিলটো আপোনাৰ কেতিয়া জেনাৰেট হৈছে আপোনাৰ কাৰ নামত বিলটো আছে সম্পূৰ্ণখিনি ইয়াত আপুনি চাব পাৰিব চোৱাৰ পিছত আপোনাৰ যদি সকলোখিনি ঠিকই আছে ঠিকঠাক আছে তেনেহলে আপুনি কনফাৰ্ম এণ্ড পেড ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে ইয়া চাওক এটোত 153 বিল আহিছে এটো আপুনি এয়াৰটেল পেমেন্ট বেংকৰ পৰা কৰিলে আপোনাক 40 টকা কেশবেক দিয়া হ'ব তো মই ইয়াত মোৰ এয়াৰটেল পেমেন্ট বেংকৰ এম পিনটো মাৰি দিম মাৰি মই এয়াৰটেল পেমেন্ট বেংকৰ এম পিনটো মাৰি দিলো মাৰি মই ৰাইট চিনত ক্লিক কৰি দিলো যেতিয়াই মই ৰাইট চিনত ক্লিক কৰিলো লগে লগে চাওক পেমেন্ট হৈ গল মই এতিয়া মোৰ পেমেন্ট সাকসেসফুলি হৈ গল ট্ৰানজাকচন ডিটেইলছ ডাউন দেখুৱাইছে এতিয়া মই আপোনালোকক মোৰ মোবাইলত মেছেজ অহা মই আপোনালোকক দেখুৱাম চাওক মেছেজ আহিছে 153 সাকসেসফুলি পেমেন্ট হৈ গল ইয়া আপোনালোকে চাব পাৰে মই ইলেক্ট্ৰিচিটি বিল এয়াৰটেল পেমেন্ট বেংকৰ পৰা পে কৰাৰ কাৰণে মোক 40 টকা কেশবেক দিছে সো এনেদৰে আপোনালোকেও আপোনালোকৰ মোবাইলৰ দ্বাৰা এয়াৰটেল পেমেন্ট বেংকৰ সহায়ত যদি আপুনি ইলেক্ট্ৰিচিটি বিল পে কৰে তেনেহলে আপুনিও ফাৰ্স্ট ট্ৰানজাকচনত 40 টকা আপুনি কেশবেক পাব কাৰোবাৰ ওচৰত যাব নালাগে আপুনি আপোনাৰ নিজৰ মোবাইলৰ দ্বাৰাতেই আপুনি কাৰেণ্টৰ বিল দিব পাৰিব সো আজিৰ ভিডিও এইখিনি আছিল ভিডিওটো ভাল লাগিলে লাইক কৰিব আপোনাৰ বন্ধুবৰ্গলৈ শেয়াৰ কৰিব আৰু এতিয়ালৈকে যদি আপুনি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰি কাষত থকা নোটিফিকেশন আইকনটো বজাই দিব যাতে মই যেতিয়াই এনেধৰণৰ ভিডিও বনাও ইয়াৰ নোটিফিকেশন যাতে পায় সো আজিলৈ ইমানেই পুনৰ লগ পোৱাৰ আশা আজি বিদায় লৈছো জয় অসম।